আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম শ্ৰীকৃষ্ণ পিপৰা গছোৱা। কবি মহাপুৰুষ মাধৱদেৱ। মোৰ ঘৰে কোন তুমি বলাই গোৱালি, বলাইৰ কনিষ্ঠ মই বোলে বনমালী। গোপী বোলে এঠা তুমি আইলা কি কাৰণে, মোৰ ঘৰ বলি আইলো বোলে নাৰায়ণে। জানিলো আহিলা তুমি ঘৰ নাজানিয়া, লৱনো কলহে কেনে আছ হাত দিয়া। হৰি বোলে গোপী বৰ দুখ পাইলি বাচি, পিপৰা গুচাইব লাগে হাত দিয়া আছে। গোপী বোলে উপকাৰ কৰি আছ ভাল, কিহক জগাইলি মোৰ নেত্ৰাৰ সৱাল। হৰি বোলে পদ্ম খুজিয়া নপাইলো, তাৰে পুচিবাৰে লাগি সৱাল জগাইলো। গোপী বোলে সোণৰে তেন্তন কানাই, তোহাৰ মুখত কেনে লৱনো গোন্ধাই। কাণো বোলে সোণৰে গোপিনী দাৰুণী, তোহুৰ মুখৰ গন্ধ তইহে চুৰুণী। এই বোল শুনিয়া গোপী নপাইল উত্তৰ, মিছা মাতি গোপীৰে ভান দিলা দামোদৰ। কৃষ্ণ।